মাছৰ এটা বইল ৰেচিপি বনাম বুলি ভাবিছোঁ সৰু মাছৰ। তাৰ বাবে মই সৰু মোৱা মাছ অলপখিনি পেটু বাছি ধুনীয়াকৈ ধুই লৈছোঁ। ক'লা সৰিয়হ বগা সৰিয়হ দুয়োটা মিক্স কৰি লৈছোঁ। অলপ মই পানীত তিয়াই থ'ম। আৰু লৈছোঁ 3টা বিলাহী। এতিয়া সেই বিলাহীকেইটা ধুনীয়াকৈ কাটি ল'ম। 1 ইঞ্চি আদা, 5 ফুটা নহৰু আৰু 6-7টা জলকীয়াও ইয়াতে দি দিছোঁ। সেইখিনিও পিচি ল'ম ভালকৈ। আৰু অলপখিনি পানী দি দিছোঁ ইয়াতে পিচিবৰ বাবে। এতিয়া সকলোখিনি ভালকৈ পিচি ল'ম। কেৰাহীখন ইণ্ডাকশ্যনত পাতি লৈ বিলাহীখিনি দি দিছোঁ ইয়াত ফাৰ্ষ্টতে। বইলহে কৰিম যিহেতু আমি। বিলাহীখিনি দি ল'লোঁ। এতিয়া বনাই লোৱা সৰিয়হৰ পেষ্টটো ইয়াতে ঢালি দিম। এতিয়া আমি আধা চামুচ হালধি দি দিছোঁ। সৰু চামুচেৰে এচামুচ নিমখ দি দিছোঁ। গোটেইখিনি ভালকৈ লৰাই ল'ম মিশ্ৰণটো। এতিয়া ভালকৈ উতলিবলৈ দিম। 5 মিনিট ঢাকোন মাৰি দিম উতলিবলৈ। একেবাৰে চিম্পুল ৰেচিপি কেনেকৈ উতলি আছে চাওকচোন লগে। বিলাহীখিনি আৰু অলপ সময় সিজাৰ পিছত মাছখিনি ইয়াত দি দিম আমি। চব্জিখিনি উতলি আছে, ইয়াতে অলপখিনি গৰম পানী দি দিম এতিয়া। আৰু পানী আমি নিদিওঁ। ইয়াতে এতিয়া মাছখিনি দি দিম। মাছখিনি দি আকৌ ভালদৰে লৰাই দিম। অলপ সময় ঢাকোন মাৰি দিম। অলপখিনি ধনিয়া দি দিছোঁ। চব্জি আমাৰ হৈ গ'ল।